আমগাঁও নাগৰিজুলি পথ অৰ্থাৎ গুৰেশ্বৰৰ পৰা বগামাটিলৈ যোৱা পথটো জৰাজীৰ্ণ অৱস্থা হৈ থকাৰ ফলত বিভিন্ন সময়ত গুৰেশ্বৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে ৰাইজৰ সহযোগত প্ৰতিবাদ কৰি আহিছিল অসম চৰকাৰৰ ওচৰত আৰু এই বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত সেউ মানি অসম চৰকাৰে গুৰেশ্বৰৰ পৰা বগামাটিলৈ যোৱা অৰ্থাৎ ৰামগাঁও নাগৰিজুলি পথটো পুনৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰদান কৰিছিল। এই নিবিদা লাভ কৰিছিল কনক ডেকা নামৰ এজন সামগ্ৰিক গতিত কাম কৰা ঠিকাদাৰে। এই ঠিকাদাৰজনৰ কাম ইমানেই লেহেমীয়া আৰু ইমানেই নিম্ন খাপৰ, ৰাস্তাটো এফালৰ পৰা নিৰ্মাণ কৰি আহিছে আৰু এফালৰ পৰা ভাঙি আহিছে। আজি এবছৰ ধৰি কাম কৰি আছে যদিও ৰাস্তাটোৰ বিভিন্ন ঠাইত কাম এতিয়াও আৰম্ভ কৰিব পৰা নাই। বিশেষকৈ বিভিন্ন ঠাইত যিসমূহ আমাৰ সৰু সৰু দলং আছে, এই দলংসমূহৰ অৰ্ধাংশ নিৰ্মাণ কৰি অৰ্ধাংশ পেলাই থৈছে, যাৰ ফলত বিভিন্ন সময়ত যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈ বিভিন্ন সময়ত বিভিন্ন যান বাহনৰ দুৰ্ঘটনা হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি সদৌ গোস্বামী ছাত্ৰ সন্থাৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, অনতিপলমে এই ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আধৰুৱা হৈ থকা কামখিনি পুনৰ আৰম্ভ কৰি অনতিপলমে নিৰ্মাণ কৰি এই অঞ্চলৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত সুচল ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছোঁ। চাওক, গুৰেশ্বৰলৈ যেতিয়া নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব, তেতিয়া প্ৰাক মুহূৰ্তত ৰাস্তাটোৰ তৎকালীনভাৱে নিৰ্মাণ কৰিছিল, কিন্তু অতি নিম্নমানৰভাৱে মাত্ৰ এদিনৰ বাবে যে নিৰ্মাণ কৰিছিল এই ৰাস্তাটো, তাৰপিছতে জহি হৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে। তাৰপিছত আকৌ নিৰ্মাণ কাৰ্য পুনৰ বন্ধ কৰি থৈছে। আনকি এটা লজ্জাজনক বিষয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে গুৱাহাটীৰ পৰা গুৰেশ্বৰৰ পৰা মাত্ৰ 11 কিলোমিটাৰ দূৰত্বত নাওকাটাত অংশগ্ৰহণ কৰিবলৈ আহোঁতে চোৰৰ দৰে তামোলপুৰ হৈ ঘূৰি আহিবলগীয়া হৈছিল এই ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে চোৰৰ দৰে নাওকাটালৈ গুৰেশ্বৰৰ পৰা মাত্ৰ 11 কিলোমিটাৰ দূৰত্ব, এই দূৰত্বৰ বাবে তেখেতে 50 কিলোমিটাৰ দূৰত্বৰে ঘূৰি আহিবলগীয়া পৰ্যায় হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, তেখেতৰ শুৱে বয়ে থকা ঠিকাদাৰসমূহৰ দ্বাৰা কামসমূহ নিৰ্মাণ কৰিবলগৈ কেৱল মাত্ৰ কমিশ্যনৰ আশাত যদি এনেকুৱা ধৰণৰ কাম কৰে, ৰাইজে কোনোদিন উপকৃত নহ'ব আৰু এই ৰাস্তাটোৰ ভাল কাম নহ'ব। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, অন্য এজন ঠিকাদাৰক এই কামটো প্ৰদান কৰি ৰাস্তাটো ভালদৰে নিৰ্মাণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। চাওক, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, যিজন ঠিকাদাৰ কনক ডেকা, এই কনক ডেকা আচলতে এনেকুৱা ধৰণৰ কাম কৰাৰ বাবে যোগ্য ঠিকাদাৰ নহয়, যাৰ বাবে কামসমূহ অতি নিম্নমানৰ হৈছে আৰু যি ঠাইত সাংকেতিক চিহ্ন থাকিব লাগে সেইবোৰ তেখেতে দিয়া নাই। লগতে কামটো যিমান উচ্চমানৰ হ'ব লাগিছিল তেনেকুৱা কৰা নাই। কামটো কেৱল ৰাতিৰ ভিতৰতে এফালৰ পৰা খান্দি যায় আৰু ৰাস্তাৰ কাষত থকা যিবিলাক পূৰ্বৰ CC ব্লক তেখেতে বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিব লাগিছিল বা PWDৰ অফিচত সেইবোৰ জমা দিব লাগিছিল, কিন্তু তাকে নকৰি সেই CC ব্লকসমূহো তেওঁ উঠাই লৈ অন্য ঠাইলৈ লৈ গৈছে। তেখেতে নিজা কামত ব্যৱহাৰ কৰিছে, তাৰ পৰাও তেখেতে কমিশ্যনৰ অংক কৰিছে। গতিকে তেনেকুৱা এজন ধুৰন্ধৰ ঠিকাদাৰে যদি এনেকুৱা ধৰণৰ কাম কৰে, ৰাস্তাটো নিশ্চিতভাৱে কোনোদিন ভাল নহ'ব।